আজি মই বনাব লৈছোঁ বন্ধাকবি আলু গাজৰ আৰু এয়া মই বন্ধাকবি ভাজি বনাবৰ কাৰণে লৈছোঁ পিঁয়াজ তেজপাত পাঁচফোৰণ হালধি নিমখ আৰু জলকীয়া আৰু কেনেকৈ এতিয়া মই বনাওঁ চাওঁ আহকচোন ভিডিঅ'টো এবাৰ। এনেদৰে মাজে মাজে ঢাকন দিব আৰু এনেকৈ লৰাই থাকিব। এয়া সিজিবৰ কাৰণে মই অলপমান পানী দিছোঁ। এয়া মোৰ ভাজি প্ৰায় ৰেডি হৈ গৈছে। এয়া মোৰ বন্ধাকবি ভাজি ৰেডি হৈ গ'ল। আপোনালোকে যদি মোৰ এই ৰেচিপিটো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।